Hey guys, আজি আমি বনাম চিকেন বিৰিয়ানীৰ এটা খুব সহজতে বনাব পৰা ৰেচিপি। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই লৈছো অলপমান চিকেন। ইয়াত মই চিকেনখিনি ডাঙৰ ডাঙৰকৈ কাটি লৈছো। এতিয়া ইয়াত প্ৰয়োজন মতে হালধি দি দিছো। তাৰ পিছত দিছো অলপমান ৰেড চিলি পাউডাৰ, অলপমান চিকেন মছলা আৰু লগতে দি দিছো 3 চামুচ মিঠাতেল। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। ময়ো একে ধৰণে কৰি লৈছো। মোৰ এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া এইখিনি 2 ঘণ্টা মানৰ কাৰণে মেৰিনেট হ'বৰ বাবে ফ্ৰিজত ৰাখি দিম। তাৰ পাছত লৈছো 1 কাপ বাসমতি চাউল। এইখিনি 10 মিনিট মান এই ধৰণে তিয়াই থৈ দিছো। তাৰ পাছত লৈছো এটা জলকীয়া, 2টা পিয়াজ, এটা বিলাহী আৰু কেইডোখৰমান নহৰু। এতিয়া গোটেইখিনি মিক্সাৰ জাৰত দি এটা ধুনীয়া মিহি পেষ্ট বনাই লৈছো। এটা পিয়াজ সৰু সৰুকৈ এই ধৰণে কাটি লৈছো। যিহেতু মই বিৰিয়ানীখিনি প্ৰেছাৰ কুকাৰত বনাম, গতিকে এইখিনিও প্ৰেছাৰ কুকাৰতেই ভাজি লৈছো কালাৰ অহালৈকে এই ধৰণে। তাৰ পাছত এইখিনি তেলতে দি দিছো এখিলা তেজপাত। তাৰ পাছত ইয়াৰ বিলাহী পিয়াজৰ মিশ্ৰণখিনি দি দিছো। এতিয়া এইখিনি ভালদৰে ভাজি লৈছো আৰু এইখিনি ভালদৰে ভাজ খোৱাৰ পিছত তাত চিকেনখিনি দি দিছো। এতিয়া এইখিনিও ভালদৰে ভাজি থাকিব লাগিব। অলপ সময় ঢাকোন দি ভাজি আছো। তাৰ পিছত দিছো মই বিৰিয়ানী মছলা, প্ৰয়োজন অনুসৰি নিমখ। এতিয়া এইখিনি পানীখিনি নোহোৱা হৈ কালাৰ অহালৈকে ভাজি ল'ব লাগিব এই ধৰণে। তাৰ পাছত আমি ইয়াত চাউলখিনি দি লৈছো আগতে ধুই ৰখা। মই ইয়াত 1 কাপ চাউল দিয়াৰ কাৰণে সেই অনুপাতে 1.5 কাপ পানী দি লৈছো আৰু এটা চিটি মৰাৰ পিছত নমাই দিম। এইখিনি ভালদৰে এবাৰ লৰাই দি তাত আগতে ভাজি ৰখা পিয়াজ অলপমান ছটিয়াই দিছো। এয়া আমাৰ বিৰিয়ানী হৈ গ'ল। এতিয়া এইখিনি উলিয়াই ল'ম। দেখিছেনে কিমান ধুনীয়া হৈছে। মই ইয়াত এক্সট্ৰাকৈ গ্ৰেভি নবনোৱাৰ কাৰণে ভাতখিনি অলপমান জুচি কৰি ৰাখিছো। যদি আপোনালোকে এক্সট্ৰাকৈ গ্ৰেভিখিনি বনাই লয় তেতিয়াহ'লে এইখিনি এটা এটা খোৱালৈকে ৰাখিব পাৰিব। অলপ সময় আৰু গেছৰ ওপৰত ৰাখিলে এইখিনি এটা এটা হৈ যাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।